হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰিছোঁ সকলো ভালে আছে নিশ্চয়। মই আজি মোৰ নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ দিনটো আৰম্ভ কৰিব লৈছোঁ। শেষলৈকে চাব। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজি মই এতিয়া আপোনালোকে ভাবিছে চাগে ক'ত গৈ আছোঁ। মই এতিয়া গৈ আছোঁ দোকান এখনত। আজি মানে মোৰ ছোৱালীজনী স্কুল এখনৰ প্ৰগ্ৰামলৈ নিমন্ত্ৰণ কৰিছে। আজি ছোৱালীজনী প্ৰগ্ৰাম কৰিব যোৱাৰ কাৰণে মই কেইটামান বস্তু নাইকিয়া হৈ আছিলে, তাকে মই দোকান এখনলৈ আহিছোঁ। বজাৰ অকণ কৰি আনোগৈ বুলি, লাগতিয়াল বস্তুখিনি লৈ আহোঁগৈ বুলি। আজি মই সেই ছোৱালী ডান্সৰ প্ৰগ্ৰাম মাৰিবৰ কাৰণেও মই যাম। ছোৱালীক লৈ আপোনালোকক লগতে লৈ যাম। ভিডিঅ'টো চাব আপোনালোকে শেষলৈকে স্কিপ নকৰাকৈ। এতিয়া মই যাওঁ ব'লক, এতিয়া দোকানখনলৈ যাওঁ, বস্তুকেইটা লৈ আহোঁ। ফ্ৰেণ্ডছ, এতিয়া মই দোকানৰ পৰা আহি ঘৰ পালোহি। দোকানত যিখিনি বস্তু ল'ব লগা আছিল মই গোটেইখিনি ল'লোঁ। ছোৱালী বস্তু লৈ কৰি আহি ঘৰ আহি পাইছোঁহি। এতিয়া মই ছোৱালীক ৰেডি কৰি নচোৱাব লৈ যাব লাগিব, যিহেতু সিহঁতে টাইম এটা দিছে, 1টা বাজিত পোৱাকৈ যাব দিছে মোক। এতিয়া মই নগ'লে কথাটো বেয়া হ'ব। টাইম মতেই মই যাওঁ। আজি হওঁগৈ। এতিয়া মই ছোৱালীক মেকআপ কৰিম। মেকআপ কৰি কাপোৰ চাপোৰ পিন্ধাই উলিয়াকৈ লৈ যাম, লগতে ময়ো ওলাম, আপোনালোকক লগতে লৈ যাম বাৰু। এতিয়া মই আনিলোঁ এনেকুৱা ৰবৰ 2টা, তাৰপৰা এইটো আনিলোঁ CC ক্ৰীম, মেকআপৰ আগত লগাওঁ ছোৱালী। এইটো আইলাইনাৰ, তাৰপৰা এইকেইটা কাজল, তাৰপৰা এইটো আইব্ৰো, এনেকৈ কৰি কেইটামান বস্তু লৈ আহিলোঁ। এতিয়া ব'লকচোন ছোৱালীক মই উলিয়াই দিওঁ, কেনেকৈ ৰেডি কৰোঁ আপোনালোকেও চাওক। এতিয়া ছোৱালীকো ৰেডি কৰি দিলোঁ, ময়ো ৰেডি হ'লোঁ। এতিয়া যাব লৈছোঁ। এইজনী ছোৱালী উলিয়াই কৰি দিলোঁ। এইজনী হাই দি দিয়া। এতিয়া যাওঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। ফ্ৰেণ্ডছ, আমি এতিয়া ফাংচন হোৱা জেগা পাই গ'লোহি। এই ফাংচনৰ পৰিৱেশ এতিয়া আৰম্ভ কৰিব লৈছে। আধুনিক নৃত্য প্ৰতিযোগিতা এতিয়া আৰম্ভ কৰিব লৈছে। আমি আহি ঘৰ পালোহি মানে ঘৰৰ ওচৰতে খুৰী এজনীৰ ঘৰত আহিছোঁ। আজি ভিডিঅ'টো চাব আপোনালোকে। ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।
এতিয়া খুৰীজনীৰ ঘৰত আহিছোঁ, অলপ সময় থাকি আমি ঘৰলৈ যাম। এতিয়ালৈ আহিছোঁ, নহ'লে